গুড মৰ্নিং ষ্টুডেণ্ট, কেনে আছা সকলো? আহা সময় নষ্ট নকৰি পোনে পোনে প্ৰশ্নলৈ যাওঁ। প্ৰশ্নটো চাই মনত পৰিল যে তোমালোকৰ মাজৰ এজন দুখীয়া ছাত্ৰই সুধিছিলে, এইবাৰ GS-ৰ দালাল পৰীক্ষাত বেকাৰ বেটছৰ পৰা কোনোবাই চিলেকশ্যন পালেনে? তেন্তে তোমালোকক জনাই দিওঁ যে এইবাৰৰ GS-ৰ দালাল পৰীক্ষাত বেকাৰ বেটছৰ হাজাৰ হাজাৰ ষ্টুডেণ্ট টপ 10ৰ তালিকাৰ বাহিৰত আছে। কিন্তু মই আন কোচিং চেণ্টাৰৰ দৰে পাব্লিচিটিত নহয়, ৰিজাল্টত গুৰুত্ব দিওঁ। আহা এতিয়া প্ৰশ্নলৈ যাওঁ। আৰু এটা কথা, এইবাৰৰ ৰেংক 1 ইমানেই দুখীয়া আছিল যে বেটছৰ ফি 10,000 পৰা কমাই 9,999 টকা কৰি দিওঁতেও কিনিবলৈ সক্ষম হোৱা নাছিলে। যেতিয়া মই এই কথা গম পালো, তেতিয়াই মাত্ৰ 9,998 টকাত বেটছটো দি দিলো। আহা এতিয়া প্ৰশ্নটোলৈ উভতি যাওঁ। যেতিয়া আন কোচিং চেণ্টাৰবোৰে শুনিলে যে মুন্না ছাৰে দুখীয়া ছাত্ৰ ছাত্ৰীক ইমান ডাঙৰ ৰেহাই দিছে, তেতিয়া তেওঁলোকে মোক ক'লে, ছাৰ এনেকুৱা নকৰিব, এনেকৈ কৰিলে কোচিং ইণ্ডাষ্ট্ৰী লছত গুচি যাব। মই ক'লোঁ, মই লছ সহিবলৈ সাজু আছোঁ যদি তাত কোনো দুখীয়া ল'ৰা ছোৱালীৰ উপকাৰ হয়। আহা এতিয়া প্ৰশ্নটো চাওঁ। এই প্ৰশ্নটো তোমালোকে ঘৰত গৈ নিজে কৰি আনিবা।